নমস্কাৰ বন্ধু বান্ধৱীসকল মই Dulu কলিতে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ কোন ল'ৰা ছোৱালীৰ বাবে এটা ৰেচিপি লৈ আহিছো আৰু তাৰ আগত মই এটা কথা কওঁ আপোনালোকে যদি মোৰ এই ভিডিওটোৰ পৰা কিবা এটা শিকিব পাৰে তেতিয়াহলে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব দেই সাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকে ভিডিওবোৰ চাই যায় কিন্তু সাবস্ক্ৰাইব নকৰে লাইক নকৰে প্লিজ লাইক শেয়াৰ আৰু বিশেষকৈ সাবস্ক্ৰাইব কৰি দিব মই ৰেচিপিটো বনাবলৈ মই লৈছো ব্ৰেড মই লৈছো 4খন ব্ৰেড আপোনালোকে যদি বেছিকৈ বনাব খোজে বেছিকৈ ল'ব আৰু লৈছো গাখীৰ আৰু এয়া লৈছো দুটা ডেইৰী মিল্ক চকলেট আৰু এতিয়া মই চকলেটটো চিঙি এনেদৰে এটা এটা ভাগ কৰি লম আৰু আপোনালোকক দেখাই যাই আছো মই এনেদৰে আপোনালোকেও এটা এটা কৰি ল'ব আৰু লৰা ছোৱালীক চাবচোন কিবা এটা খোৱা বস্তু যদি অলপ আকৰ্ষণীয় কৰি দেই তেতিয়াহলে সিহঁতে খাই খুব ভাল পায় সেইকাৰণে মই আপোনালোকক দেখুৱালো কেনেদৰে আপোনালোকে আকৰ্ষণীয় কৰি দিব পাৰিব আৰু এনেদৰে আপোনালোকে গোল গোল কৰি ল'ব মই এটা কাঁচৰ গিলাচৰে এনেদৰে ব্ৰেডখন গোল কৰি ললো এনেদৰে আপোনালোকক গোল কৰি ল'ব এনেদৰে মই গোটেইখন ব্ৰেড গোল কৰি লম এয়া চাওক ধুনীয়াকৈ গোল হৈ গৈছে আৰু বাকি কিখনে মই কৰি লৈ আপোনালোকক দেখুৱাইছো আৰু এয়া মোৰ গোটেইখন হৈ গল আৰু এতিয়া মই ইয়াত ব্ৰেডখনৰ মাজত দিম এটা চকলেটৰ টুকুৰা আৰু গাখীৰেৰে এনেদৰে চাৰিওফালটো মুছি লম যাতে দুখন ব্ৰেড লগ লাগি যায় এনেদৰে লগ লাগি যায় সৰু ল'ৰা ছোৱালীয়ে এনেদৰে খাই খুব ভাল পাব আপোনালোকে দিবচোন সিহঁতে তৎক্ষণাত কিবা এটা খাব বিচাৰিলে আপোনালোকে এনেদৰে বনাই খুৱাব পাৰিব আৰু এয়া হৈ গল ইয়াৰ পিছৰখিনি আপোনালোকে চাই যাওক মই আপোনালোকক দেখাই যাম আৰু লাইক কৰক যদি ভাল লাগিছে আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা ধৰণৰ ভিডিও পাবলৈ আগলৈকে পাই থাকিব গতিকে আপোনালোকে শেষলৈকে চাব দেই আপোনালোকে চাই যাওক মই দেখাই আছো